Hello everyone, welcome back to our channel. আজিৰ এই ভিডিঅ'ত আমি সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিম। এই বিষয়বস্তুবোৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল বিজ্ঞান খণ্ডৰ পৰা লোৱা হৈছে। এইটো পাৰ্ট 1 ভিডিঅ', পাৰ্ট 1। ইয়াৰ পিছত আৰু এটা ভিডিঅ' আনিম, ইয়াৰ সেকেন্ড পাৰ্ট। ইয়াৰ ইম্পৰ্টেন্ট টপিকস ক্লাছ 8ৰ সোশ্যাল সায়েন্সৰ পৰা লোৱা হৈছে। মই ক্লাছ 8ৰ সোশ্যাল সায়েন্সৰ পৰা লোৱা হৈছে। ইয়াৰ সাধাৰণ কথাটো হ'ল 1 নম্বৰ ইয়াৰে 10টা টপিকৰ ওপৰত আলোচনা কৰিম। ইয়াৰ ভিতৰত প্ৰথমটো হ'ল জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত এছিয়াৰ স্থান। প্ৰথম গোটেই দেশৰ ভিতৰত এছিয়া মহাদেশত আটাইতকৈ বেছি জনসংখ্যাৰ বসতি আছে। নেক্সট প্ৰশ্ন হ'ল জনসংখ্যাৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত 4টা বিশেষ অঞ্চল চিনাক্ত কৰিব পাৰি। সেইবোৰ হ'ল পূব এছিয়াত আটাইতকৈ বেছি থাকে। তাৰপিছত দক্ষিণ পূব এছিয়াত দ্বিতীয় বেছি মানুহ আছে। 3 নম্বৰ পশ্চিম এছিয়া আৰু মধ্য ইউৰোপত 3rd বেছি মানুহ বসতি কৰা দেখা যায়। আৰু 4 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ পূব উপকূলীয় অঞ্চলত জনবসতি অধিক হোৱা দেখা যায়। 3 নম্বৰ পইণ্টটো হ'ল সিন্ধু নদীৰ উপত্যকাত হৰপ্পা আৰু মহেঞ্জোদাৰো নামৰ 2খন প্ৰাচীন নগৰৰ আৱিষ্কাৰ কৰা হৈছিল। এইটো কুৱেশ্যন পৰীক্ষাত আহিব পাৰে যে কোন নদীৰ পাৰত বা কোন নদীৰ উপত্যকাত হৰপ্পা আৰু মহেঞ্জোদাৰো এই 2খন প্ৰাচীন নগৰৰ আৱিষ্কাৰ কৰা হৈছে। উত্তৰ হ'ব সিন্ধু নদীৰ উপত্যকাত। নেক্সট টপিক হ'ল অসমত পৌৰ শাসনৰ অন্তৰ্ভুক্ত নগৰৰ সংখ্যা কিমান? এনেকৈ কুৱেশ্যন হ'ব পাৰে। তেতিয়াহ'লে উত্তৰ হ'ব 80খন। অসমত পৌৰ প্ৰশাসনৰ অন্তৰ্ভুক্ত নগৰৰ সংখ্যা 80খন আৰু বৰ্তমান কেৱল এখন গুৱাহাটীত পৌৰ নিগম গঠন কৰা হৈছে। আমি নেক্সট পইণ্টটো হ'ল 5 নম্বৰ পইণ্টটো হ'ল আমি সকলোৱে জানো পৃথিৱীখনকে নীলা গ্ৰহ বুলি ফালে কোৱা হয়। নীলা গ্ৰহ বুলি কোনখন গ্ৰহক কোৱা হয় বুলি ফালে ক'লে পৃথিৱীক নীলা গ্ৰহ বুলি ফালে কোৱা হয় আৰু মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি ফালে কোৱা হয়। সোধে যদি মংগল গ্ৰহ কি ৰঙৰ, তেতিয়াহ'লে ৰঙা ৰঙৰ। 6 নম্বৰ পইণ্টটো হ'ল পৃথিৱীৰ 5খন মহাসাগৰৰ নাম হ'ল মহাসাগৰৰ নাম আহিব পাৰে। নামকেইটা মনত ৰাখিব। মহাসাগৰৰ নামকেইটা হ'ল প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। 1 2 3 4 5 5টা। এই 5টাৰ নাম মনত ৰাখিব। প্ৰশান্ত, ভাৰত, উত্তৰ, দক্ষিণ আৰু আটলান্টিক মহাসাগৰ। নেক্সট 7 নম্বৰ পইণ্ট যেতিয়া সাগৰত ভূমিকম্প আহে আৰু সেই পানী যেতিয়া উপকূলত সোমাই জনবসতি থকা বা মাটিত আহি পায় এইটোক চুনামি বুলি ফালে কোৱা হয়। এই চুনামি শব্দটো এটা জাপানী শব্দ, মনত ৰাখিবা। জাপানী ভাষাত চু মানে হ'ল পোতাশ্ৰয়, পানী যোনটো উঠি আহে, আৰু নামি মানে চুনামিৰ চু মানে পোতাশ্ৰয় হাৰবাৰ আৰু নামি মানে হ'ল ৱেভ। এইটো মনত ৰাখিবা। চুনামি এটা জাপানী শব্দ, আৰু তাৰ চু মানে হ'ল পোতাশ্ৰয়। নেক্সট 8 নম্বৰ পইণ্ট 2004 চনৰ 6 ডিচেম্বৰত সুমাত্ৰা দ্বীপৰ উপকেন্দ্ৰত অহা ভূমিকম্পই ভাৰতৰ পূব উপকূল অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল। এইটো পইণ্টটো বহুত ইম্পৰ্টেণ্ট। 2004 চনৰ 26 ডিচেম্বৰত সুমাত্ৰা দ্বীপত বহুত ডাঙৰ ভূমিকম্প আহিছিল আৰু ইয়াতে ভাৰতৰ পূব উপকূল অঞ্চলত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল। মনত ৰাখিবা। নেক্সট টপিক হ'ল জোৱাৰ ভাটাৰ ওপৰত। জোৱাৰ ভাটাৰ মুখ্য কাৰণ হ'ল পৃথিৱীৰ ওপৰত চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ আৰু পৃথিৱীৰ আৱৰ্তৰ বাবে সৃষ্টি হোৱা অপকেন্দ্ৰিক শক্তি, যাৰ ফলত জোৱাৰ ভাটাৰ সৃষ্টি হয়। আৰু 10 নম্বৰ পইণ্ট হ'ল পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য একেডাল ৰেখাত পৰে। এই দুদিন পূৰ্ণিমা আৰু অমাৱস্যাৰ দুদিন চন্দ্ৰ আৰু সূৰ্যৰ উভয়ৰে আকৰ্ষণত জোৱাৰ ঢৌ বেছি ওপৰলৈ উঠে আৰু ইয়াক বাসন্তী জোৱাৰ বোলে। এতিয়া এই ভিডিঅ'টিত আমি 10টা পইণ্ট আলোচনা কৰিছো। নেক্সট ভিডিঅ'টিত আমি আৰু 10টা পইণ্ট আলোচনা কৰিম। এইটো নেক্সট ভিডিঅ'টো হ'ব। নেক্সট ভিডিঅ'টো চেম টপিক, অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ ওপৰতে নেক্সট ভিডিঅ' হ'ব। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। আৰু আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন চলাই যাওক। থেংক ইউ ছ' মাছ।